নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে। আহক আজি বনাওঁ মাছৰ লগত পুৰৈ শাক আৰু ভোলৰ আঞ্জা। এয়া মই মাছকেইজনী ফ্ৰাই কৰি ল'লোঁ। ভোল, আলু, পুৰৈ শাক, দাইল, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু বিলাহী লৈ ল'লোঁ। আজি মই আঞ্জাখন জুইত বনাম। জুইত বনালে আঞ্জাখনৰ সোৱাদেই সুকীয়া হয়, নহয় জানো? আৰু ইয়াত মই তেল গৰম হোৱাৰ লগে লগে ইয়াত মই দি দিছোঁ পাঁচফোৰণ। পাঁচফোৰণখিনি ফুটাৰ পাছত মই ইয়াত দিম পিঁয়াজ, আদা নহৰু পেষ্ট, আদা নহৰুখিনি অলপ ৰঙচুৱা পৰাৰ লগে লগে ইয়াত মই দি দিম বিলাহী। বিলাহীখিনি দিয়াৰ পাছত মই তেলতে হালধি আৰু নিমখ দি দিওঁ। নিমখ হালধিখিনি তেলতে দি দিলে মানে ভাল লাগে, অলপ সোনকালে সিজা যেন লাগে। সেয়া মই দি দিছোঁ। তাৰপিছত মই দি দিম ইয়াত শাকখিনি, কাটি লোৱা যোগাৰ কৰি লোৱা শাকখিনি দি দিছোঁ। এবাৰ ভালদৰে লৰাই মেলি অলপ ঢাকি দিম। অলপ মানে পানী জেকা ভাতটো যোৱালৈকে। এয়া দেখিছেনে, জেকা ভাতটো গৈছে, অকণমান শুকান হৈ যোৱা যেন লাগিছে। ইয়াতে মই গৰম পানী কৰি থৈছোঁ, গৰম পানী দি দিম। আপোনালোকে নিজৰ আন্দাজমতে পানী দি দিব ইয়াত। এতিয়া মই আকৌ ঢাকন লগাই দিম। এয়া দেখিছেনে, উতল আহিছে। ইয়াত উতলাৰ লগে লগে মই ইয়াত মাছকেইজনী দি দিছোঁ। আৰু এয়া মাছৰ আঞ্জা হৈ গ'ল। খাই চাবচোন, বহুত ধুনীয়া লাগিছে খাবলৈ, বৰ সোৱাদ হৈছিল। আৰু এয়া আমাৰ দুপৰীয়া থালি ভেন্দি ভাজিৰ লগত।